আহিছো আপোনালোকৰ মাজত দুটামান ইনফৰমেশ্যন দিবলৈ। ইনফৰমেশ্যন বেলেগ একো নহয়, আপোনালোকে ভোটগ্ৰহণ কেন্দ্ৰত গৈ 9 তাৰিখে, অসমত যিহেতু 9 তাৰিখে নিৰ্বাচনৰ ভোটগ্ৰহণ তাৰিখ ঘোষণা কৰা হৈছে, গতিকে 9 তাৰিখে আপোনালোকে মানে পুলিং ষ্টেচনত আপোনালোকৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰত গৈ কি কাম কৰিব লাগিব সেইখিনি পটককৈ কৈ দিওঁ। যিসকলে জানে তেওঁলোকৰ কাৰণে ভিডিঅ'টো নহয় কাটি দিব, যিসকলে নাজানে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো। এখন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পৰা এখন ভোটৰ নিৰ্দেশনা বুলি আপোনালোকৰ কাৰণে এখন হেৰি হৈছে, এখন দেখুৱাই দিব। ভোটৰ নিৰ্দেশনা বুলি এখন পাব্লিছ হৈছে। এইখন মই হেৰিত দি দিম, আপোনাৰ কি কয় ডেছক্ৰিপশ্যনত লিংক দি দিম, ডাউনলোড কৰি চাই ল'ব পাৰিব। এইখনত নিৰ্দেশনাবিলাক দিয়া আছে কেনেধৰণে ভোটৰ মানে কামবোৰ কৰা হয়। এতিয়া মই আপোনালোকক কৈ দিছোঁ এইখনত কি আছে, এইখন নপঢ়িলেও হ'ব তেতিয়াহ'লে। এতিয়া প্ৰথম কথাটো হৈছে ভোট দিব লাগিলে ভোট ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব, মানে পঞ্জীয়ন হ'ব লাগিব, আপোনাৰ নামটো ভোটত উঠিব লাগিব। সেই কামটোৰ কাৰণে এতিয়া কিন্তু বন্ধ হৈ আছে, যিহেতু 9 তাৰিখে ভোট। কেতিয়া খুলিব সেইটো কৈ দিছোঁ। পঞ্জীয়নৰ কথাখিনি আগতীয়াকৈ হয় বাৰু, গতিকে কোন তাৰিখে খোলা কৈ দিছোঁ। ইয়াতে লিখি দিয়া আছে 1 জানুৱাৰীত। নেক্সট 1 জানুৱাৰীত আপোনালোকৰ খুলিব, 1 এপ্ৰিলত খুলিব, 1 জুলাইত খুলিব, 1 এপ্ৰিল মানে অক্টোবৰত খুলিব। 1 জানুৱাৰী, 1 এপ্ৰিল, 1 জুলাই, 1 অক্টোবৰ, এই তাৰিখকেইটা মনত ৰাখিব। এই তাৰিখকেইটাৰ পৰা ভোটৰ অনলাইন কৰা আৰম্ভ হয়। গতিকে আপোনাৰ যদি নাম নাই এইটোত অনলাইন কৰি ল'ব। নেক্সট আহিলে আপুনি ভোট কেনেকৈ দিব যাব ভোট গ্ৰহণ কেন্দ্ৰ মানে ভোটৰ দিনা। এতিয়া ভোটাৰ শ্লিপ কিছুমান BLO বিলাকে ভগাই আছে, য'ত আপোনালোকৰ নাম আৰু সকলো ডিটেইলছ দেখাই থাকে। সেইখন যদি আপোনালোকে পোৱা নাই, টেনশ্যন নাই, সেইখন নাপালেও আপুনি ভোট দিব পাৰিব। ভোট গ্ৰহণ কেন্দ্ৰলৈ আপোনাৰ ভোটাৰ কাৰ্ডখন লৈ যাব। যদি ভোটাৰ কাৰ্ডো নাই, যিকোনো এখন ফটো আইডেণ্টিটি, পান কাৰ্ড হ'ব পাৰে, আধাৰ কাৰ্ড হ'ব পাৰে, নতুবা যিকোনো এখন ফটো আইডেণ্টিটি লগত লৈ গ'লেই হ'ল। আৰু তাতে গৈ বাহিৰতে আপোনাৰ ভোটাৰ লিষ্টত চিৰিয়েল নাম্বাৰটো চাই ল'ব, আপোনাৰ নামটো কিমান নম্বৰ চিৰিয়েলত আছে। তাৰপিছত লাইন ধৰিব, লাইনত সোমোৱাৰ পিছত প্ৰিজাইডিং অফিচাৰ, পুলিং অফিচাৰ থাকিব। পুলিং অফিচাৰে আপোনাৰ নামটো ভেৰিফাই কৰিব, আপোনাৰ ইয়াতে কালাৰ লগাই দিব। তাৰপিছত আপুনি হেৰিত যাব লাগিব, আপোনাৰ EVM-টোৰ ওচৰত যাব লাগিব। EVM-টোৰ VVPAT থাকে, VVPAT-ৰ আপোনাৰ গোটেই প্ৰাৰ্থীবিলাকৰ মানে ছবি থাকিব আৰু চিম্বলটো থাকিব, নাম থাকিব। আপোনালোকে যিজন প্ৰাৰ্থীক মানে ভোট দিব বিচাৰে, BJP, কংগ্ৰেছ, AGP যোনে যাকে নহওক, তাৰ এগেইনষ্টত মানে তাৰ ছাইডত থকা বুটামটো, নীলা কালাৰৰ বুটামটো টিপিব লাগিব। টিপিলে এটা ৰঙা লাইট জ্বলিব আৰু 7 ছেকেণ্ডৰ কাৰণে আপোনাৰ যাকেই ভোট দিয়ে VVPAT-ত এই শ্লিপখন ওলাই থাকিব। মানে যদি আপুনি হাতৰ চিনত ভোট দিয়ে, এই VVPAT-ৰ হাতৰ চিম্বলটো আহিছে নে নাই চাব, বা নামটো আহিছে নে নাই চাব। যদি BJP-ত দিয়া পদুম ফুলৰ চিনটো আহিছে নে নাই চাব। 7 ছেকেণ্ডৰ কাৰণে ডিছপ্লেত কাক ভোট দিছে দেখাই থাকে, আৰু এটা বিপ কৰি চাউণ্ড এটা ওলায়। যদি চাউণ্ডটো নোলায় আৰু শ্লিপখন নোলায়, আপোনাৰ ভোটটো হোৱা নাই, আপুনি প্ৰিজাইডিং অফিচাৰক লগে লগে জনাব। আৰু যদি চাউণ্ডটো ওলাইছে, শ্লিপখন দেখিছে, আপোনাৰ ভোট সম্পন্ন হৈছে, এইটো জমা হৈ গৈছে, তাৰপিছত আৰু কাম নাই, আপুনি ঘৰত যাই শুই থাকক। ইমানখিনিয়ে জনাব লগা কথা আছিল। ধন্যবাদ।